গুড মৰ্ণিং ফ্ৰেণ্ড, আপোনালোকে সকলো ভালেনে? আজি মই পূজা চাব যাম বুলি ভাবিছিলোঁ, কিন্তু পইচা নাই আৰু কোনো যাব নিদিয়ে। মই যাম বুলি বহুত আশা কৰিছিলোঁ, কিন্তু যাব নাপাওঁ। নতুন চোলা কাপোৰ নাই, কি কৰিম ভাবি আছোঁ। ক'ৰবাত শালত জঁপিয়াই মৰি দিওঁ নেকি, এনেকেই ভাবি আছোঁ। কিবা এটা কৈছে দোকান বন্ধ কৰি যাব নালাগে বুলি কৈছে। এতিয়া কেনেকৈ পূজা চাব যাম মোৰ ভাবি পোৱা নাই। মানে এনেকুৱা মন যায়, মানে ইমান দুখ, মানে সহ্য কৰিব নোৱাৰোঁ। কিয় কাৰণে বহুত আঘাত লাগে যেতিয়া ক'ৰবাত যাব মন গৈ থাকিলে, তেতিয়া যাব মানে নোৱাৰে, তেতিয়া বহুত আঘাত লাগি থাকে। এতিয়া কি কৰিম মই বুজি পোৱা নাই। অলপ বহুত দুখ লাগি আছে, কিয় কাৰণে পূজা চাব নাপাম আৰু মেইন দোকানখন খুলি থাকিব পাম, সেইটো কাৰণে বহুত দুখ লাগি আছে। এতিয়া কি কৰিম মানে ভাবি আছোঁ। ভাবিছোঁ ফ্ৰেণ্ডছ, দেউতাক পইচা খুজিছিলোঁ, কি কৈছে গম পাইছেনে? আপোনালোকে শুনিবনে? শুনা মন আছেনে? এতিয়া আপোনালোকে চাই থাকক। মই এবাৰ নবৌক পইচা খুজিম, নবৌৱে কি ক'ব, কি ৰিয়েকশ্যন দিব চাব। নবৌ পইচা দিয়কচোন পূজা চাবলৈ। তেল নিব বোলে, কিনিবলৈ পইচা নাই, পূজা চাবলৈ নিদিয়ে। এতিয়া কি কৰিব কওকচোন? এতিয়া দাদাও নাই আৰু ভাইটিকেইটা কি পূজা চাব যায় নে নাযায় সুধিম বলকচোন। পূজা চাব যাবিনে নাই? পইচা আছেনে নাই? তেতিয়াহ'লে ক'ৰ পৰা যাবি? সেয়া চাওক, পইচাও নাই বোলে। পূজা চাব যাব মন আছে বোলে, পইচা নাই। আৰু এটা এতিয়া কি কয় ডাঙৰটো, এইটো চবচে আমাৰ নবৌ ডাঙৰটো লোৱা, আমাৰ দাদা ডাঙৰটো লোৱা। এতিয়া সি পূজা চাব তাৰ মন আছে নাই, এতিয়া তাক সোধোঁ। পূজা চাব যাবিনে নাই? যাম। পইচা আছেনে নাই? নাই। তেতিয়াহ'লে ক'ৰ পৰা যাবি? তোৰ পৰা যাম। এতিয়া মোৰ পৰা মই মাকৰ পৰা খুজিছোঁ আৰু ল'ৰাটোৱে মোৰ পৰা খুজিছে। এতিয়া কি কৰিম এতিয়া কওকচোন? আৰু মই দেউতাক পইচা খুজিছে, কি ক'ব গম পাই, মানে কি কৈছে গম পাইছেনে? মই আপোনালোকক কৈ আছোঁ চাওক, মানে দেখুৱাই আছোঁ কেনেকৈ ৰিয়েকশ্যনটো কেনেকৈ দিছে। চাওক, মোবাইলটো এইটো ধৰ, এনেকৈ ধৰি থাক। মই এনেকৈ কৈছিলোঁ, দেউতাক এনেকৈ কৈছিলোঁ। আছিলে দেউতাই চাহ খাই আছিলে, তাৰপিছত এইখন পৰ্দাখন এনেকৈ আছিলে, দৰ্জাখন এনেকৈ আছিলে। নচলে ৰখ তাতে ৰখ। মই দেউতাক গৈ কৈছিলোঁ, দেউতাই ক'লে কি হ'ল? মই ক'লোঁ দেউতা পূজা চাব যাব লাগিছিলে। পিছফালে গৰুকেইটা লৰাই দি থয় প্ৰথমতে। তাৰপিছত কি কৈছে শুনক, মই দেউতাক গৈ কৈছিলোঁ, তাৰপিছত মই গৰুকেইটা লৰাই দি থৈ আহিলোঁ। তাৰপিছত দেউতাৰ ৰিয়েকশ্যন চাব। দেউতা মই গৰু লৰাই আহিলোঁ। এবাৰ মা পিছফালৰ পৰা ওলাই গৈছে। তাৰপিছত মায়ে কৈছেহি, খাবলৈ চব্জি নাই, আলু নাই, দোকানলৈ যাওক। তাৰপিছত কৈছে চব্জি লৈ আনক, আলু দালি লৈ আনক। দেউতাৰ ৰিয়েকশ্যন চাব কেনেকুৱা। শুনিছানে? মানে দেউতাই মাত দিছে, শুনিছানে? তাৰপিছত মানে দেউতাই কৈছে, শুনিছানে? ইয়াক বোলে পইচা লাগে, দিয়াচোন গছডাল জোকাৰি। এতিয়াতো মই ডিফাৰেঞ্চ, এতিয়া পইচা গছ ক'ত থাকে? এতিয়া মই ডিফাৰেঞ্চ, এতিয়া ভাবিছোঁ মই এতিয়া ক'ত পইচা পাম? এতিয়া গছজোপাটো মই লৈ যাম এবাৰ এতিয়া মায়ে কৈছে বাকচৰ ওপৰতে আছে 20 টকা এটা লৈ যাওক, দালি 10 টকা, আলু 10 টকা লওক। এতিয়াতো মই কনফিউজ। এতিয়া গছজোপা এতিয়া বাকচৰ ওপৰত, এতিয়া বাকচৰ ওপৰত কেনেকৈ গছজোপা? এতিয়া মই দেউতাক ক'লোঁ, দেউতা মোক ইমান নালাগে, পূজা চাব টকা 200 দিলে। মই নিজে ফালা পিন্ধি আছিলোঁ। চুদুৰ ভাই নিজে গেঞ্জি ফালা পিন্ধি আছোঁ, আৰু তোক মই পূজা চাবত 200 টকা দিওঁ। 200 টকাত কেইটা শুই নং বহে এতিয়া ক'ব পাৰিবিনে তই? মই কি কৰিম এতিয়া? মই কিনিছোঁ, মই এতিয়া এতিয়া মই সেইকাৰণে ঘৰত কি ভাবিছোঁ গম পাইছনে? ভাবিছোঁ মই এতিয়া মই ভাবি আছোঁ ঘৰত কি কৰিম।
মোৰ স্পিকাৰ আছে মাইক্ৰফোন আছে এতিয়া সকলোখিনি ঠিক আছে এতিয়া ভাবিছোঁ মই লাইনটো লগাই এয়া আছে ভাবিছোঁ মই গানকে গাই দিম কিয় কাৰণে যিহেতু মই পূজা চাব নাপাওঁ ঘৰত কি কৰি থাকিম মই এতিয়া কওকচোন আপোনালোকে কি কৰি থাকিম এতিয়া সেইকাৰণে ভাবিছোঁ মই আৰু বিচনা এখনো আছে চাই থাকক আপোনালোকে এইখন বিচনা ভালকৈ পাৰি লৈ গ'ল সেইকাৰণে পূজা চাব যাবই নাপাওঁ কি কৰিম তাৰপিছত ঘৰত অকলে অকলে ডেন্স দি দেখাবা আমি দুখীয়া মানুহ আমাৰ নতুন চোলা নাই নতুন পেণ্ট নাই এতিয়া আমি কি কৰিম পইচা খুজিলেও দেউতাই সেয়া ৰিয়েকশ্যন দিছে এতিয়া আমি কি কৰিম মায়ে দালি 10 টকা আলু 10 টকা নিদিয়ে কি আমি ডিফাৰেঞ্চ আইতাজনীও আছে আইতাজনীও পইচা খুজিলে কি ক'ব ৰিয়েকশ্যনটো চাব টকা 200 দেচোন ইয়াত দুখ লগা কথা ক'লে আপোনালোকে কেনেকৈ পূজা চাব যাব আপোনালোকে কওকচোন কেনেকৈ পূজা চাব যাব সেইটোৱে বহুত মনত বহুত দুখ আমি দুখীয়া সদায় আমি দুখ আৰু আমি কেতিয়াও আৰু কামতো যাব নিদিয়ে আমি কেতিয়াও সুখ নহ'লোঁ আমাৰ নবৌ ৰিয়েকশ্যন দিছে আৰু দাদাহঁত কোনো নাই যিহেতু আৰু এতিয়া কি কৰিম আমাৰ বহুত বহুত দুখ সেইকাৰণে ভাবিছোঁ মই মৰি যোৱাই ভাল কি কৰিম বন্ধুসকল আপোনালোকৰ যদি পৰিয়ালৰ যদি কোনোবা এনেকুৱা মানে ভুগি আছে আহক আমি দুটাও একেলগে কান্দিম ঘূৰিম ফুৰিম একেলগে থাকিম কিয় কাৰণে আমি দুখীয়া একেলগে থাকিম আৰু আমাৰ এতিয়া সৰু দাদাৰ ওচৰত আহিছোঁ সি কি ৰিয়েকশ্যন দিয়ে আমি চাম এতিয়া বলক পইচা খুজিম কি ৰিয়েকশ্যন দিয়ে কবিলা পইচা লাগিছিল 200 টকা এটা পইচা নাই বোলে এই পূজাৰ দিনত ভাইকক পইচা দিব লাগে টকা 200 খুজিছে দিব লাগে ইমান দিনৰ মূৰত কৈছে কি ক'ব ল'ৰা ছোৱালীকেইটাকে দিয়ক খাব দি থৈছোঁ এয়া চাওক খাবলৈ বোলে পোৱালিকেইটাক বোলে মূলা দি থৈছে চাওক কি দুৰ্ভাগ্য এয়া আমাৰ দুখীয়া দুখ এয়া শান্তি দুখীয়া শান্তি আমাৰ বৌক খুজিম এতিয়া বৌয়ে কি ৰিয়েকশ্যন দিব চাওক হ'ব টকা 200 লাগিছিলে হ'ব মানে আৰু এটা কথা এতিয়াতো আমাৰ দাদাও নিদিয়ে বৌও নিদিয়ে এতিয়া তাৰ ল'ৰাটোৱে পূজা চাব মন আছেনে নাই সেইটোৱে সুধোঁ পূজা চাব মন আছেনে নাই হা যাবিনে নাযাওঁ পইচা আছে নাই পইচা নাথাকিলে সি ক'ব পূজা চাব যাব একেই বিলাই আমাক আমি দুখীয়া যিহেতু একে বিলাই আমাৰ একে ফ্ৰেণ্ডছ আমি একেলগে ব'লক আজি দাওপোৱাতে যাওঁ পূজা চাই আহোঁগৈ কিয় কাৰণে পইচা নাই আমাৰ এনেকুৱা টাউন যাবলৈ পইচা নাই আৰু আমি দামী চেণ্ডেল দামী জোতা পেণ্ট কিনিবলৈ আমাৰ পইচা নাই যিহেতু আমি দুখীয়া মানে যেন তেন মানে দিনটো চলি যায় মানে ভাতকেইটা নহওঁতেনে সেয়াই ফ্ৰেণ্ডছ আপোনালোকে আজি নিশ্চয় ভালে কৈছিলে পূজা চাই আহক আৰু এটা এই ভিডিঅ'টো হৈছে আমাৰ দুখীয়াখিনিৰ কাৰণে যোনবিলাকে ঘৰত বহি টাউন চহৰত আজি ভাবি আছে চবেই পূজা চাব যাম আমাৰ এনেকুৱা দিন নাই বোলে আমি টাউনত পূজা চাব যাম সেয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই বাই